হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু ভালে আছে। গাইজ, আজি হ'ল সৰস্বতী পূজা 26 জানুৱাৰীৰ লগতে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছাও থাকিল আপোনালোকলৈ। আৰু লগতে আজি পৰিছে সৰস্বতী পূজা। এতিয়া কি ক'ম আৰু, সৰস্বতী পূজাত যিটো চাবাই ধৰিম চব মানে চালে আজি আজি আৰু ঘূৰিব আৰু ল'ৰা ছোৱালীগিলে পূৰা চালে ঘূৰি থাকিব। অলপ চাওঁ, অলপ সক্ৰিয় চাওঁ গাইজ। আমাৰ মানে কলেজলৈ যাম, বহুদিন কলেজ যোৱা নাই, আজি সৰস্বতী পূজা বুলিহে যাম গাইজ। কি ক'ব, বেল নাই মই গাইজ, সিমান এটা পঢ়া পাতিটো ধ্যান নিদিওঁ। যিয়ে নহওক গাইজ, এতিয়া যাম মই, মোৰ লগত কোনো নাই, লগৰকেইটা গেছি আগত বাৰু। মই আৰু খাৱাৰ টাইমতে যাওঁ গাইজ, মই খাবা যাম, কাৰণ মোৰ না জিএফ আছে না কোনোবা আছে না ইচ্ছা আছে এইগিলাৰ প্ৰতি, মোৰ সেইগিলা নাই। খাবা যাম গাইজ, এতিয়া খাৱাৰ টাইম মানে খাই আহিম, খাই আৰু লগতে দেখাম আৰু কোনে কি কৰি আছে। আৰু লগতে মই এতিয়া যাম মোৰ এই বাইকখনৰ লগতে, এখন বাইক মোৰ কাৰণে বাইক দিয়কচোন গাইজ, বেলেগৰ কাৰণে চাইকেল বাৰু, এখন মোৰ কাৰণে বাইক, কাৰণ মোৰ চাইকেল ল'বৰে অকাত নাছিল গাইজ, কিবাকে নিজে লৈছোঁ আৰু মোৰ কাৰণে বাইক এখন KTM 390 বুলি কোৱা এখনক মই বাৰু গাইজ। তো দেখাইছোঁ, এতিয়া মই যাওঁ, কিদৰে যাওঁ আৰু ক'ত কি হয় চাই থাকছোঁ ব্লগটো। এই চাকে গাইছ আমাৰ দলং ভাঙা চিঙা এখানে দি যাম আৰু আমাৰ লাডাখান ৰাস্তা গাইছ, যাই আছোঁ তবলক গাইছ। মই এতিয়া সৰস্বতী পূজাও যাওঁ, আপি চাপিও চাওঁ, ভাতকেইটা খাই গুচি আহোঁ, সেয়ে কাম মোৰ খাৱা কাম গাইছ, বেলেগ আকৌ সেই নাই আৰু কি কৰিব। আৰু এই জীৱন বলক গাইছ, তথাপিও চালি হৈ আছোঁ গাইছ, কোনোবা পঠিব পাৰে গাইছ, ঠিক নাই বলক। A few moments later. তো গাইছ, কলেজ পোৱা আৰু যাই আহিছোঁ চাইকেল মাৰি কোনো নাই গাইছ, ফোন মাৰিছোঁ ৰিচিভ নকৰে। আজি আৰু ক'ত ৰিচিভ কৰিব, আপি চাপিৰ লগত ঘূৰি আছে কিজানি লগতকেইটা। আমাৰ মানে মোৰে দুখ আৰু আমাৰ বুলি কিয় কওক, কি ক'ব। আৰু তো বলক ফোন মাৰিছোঁ তো ৰিচিভ নকৰে, কি ক'ব। আৰু আপি আছে লগত, তাতে আৰু সৰস্বতী কি ক'ম। তো বলকচোন, মই যাই আছোঁ চাইকেল মাৰি চব। আজি বৰষুণ দিব বুলি মই ভাবি আছিলোঁ, যাতে বৰষুণটো দিয়ে ভাল লাগিলে হয়। পুৰা যাক ডাঙৰকৈ বৰষুণ মাৰ খাৱাৰ টাইমত খালি বৰষুণ যাক ইয়াৰ খালোঁ হৈ বিন্দাছ গুচি আহিলোঁ। সেই কি ক'ব, নামাৰিলে কাৰ বৰুণ দেৱতাও নুশুনিলে আমাৰ কথা, কি ক'ম। তো গাইজ, ফাইনেলি আহি পালোঁ আমি আমাৰ স্কুল মানে কলেজ আৰু কলেজত চাই থাকোঁ ক'ত কি হয়। সিমান এটা ভইচ দি নকওঁ, কাৰণ ধুনীয়া মানুহটো লাজিলেগৈ, এনে চাই থাকোঁ কি হয় ক'ত। তো গাইজ, মোৰ দৰে ছিংগেল চলি এটা লাগ পালোঁ। এতিয়া ই অলপ ক'ব আমাৰ কেনেকৈ অনুভৱ হৈছে আজি দিনটোত, কচোন ছিংগেল হৈ কেনে কেনেকুৱা অনুভৱ কওক, অলপ জোৰকৈ কওঁ, মাইক নাই নেকি? বহুত দুখ হৈ আছে আৰু কি ক'ম, বেলেগৰ চাওঁতে যাব তাকেইতো। এতিয়া গাইজ, আমাৰ উদ্দেশ্য কি জানে গাইজ, ভাতটো খাব লাগে, বেছিকৈ ভালকৈ খাব লাগে, আমাৰ খাৱাত ভাল হ'ল। আমি খাব আছোঁ গাইজ, ইয়াতে আমি আপি চাবা মানে চাবাটো পাৰি গাইজ, মই পুতলি আৰু ভাল লুকতে আছোঁ, নপতলি দিয়াৰ উপায় নাই। ইয়াৰ আছে গাৰ্লফ্ৰেণ্ড গাইজ, ইয়াৰ আছে ই তাইকে মাথা মাৰিছে, ক'ত কেনেকৈ পায় আকলাকে সেইটোহে চাইছে গাইজ। समझ रहे हो ना। চকৰি গাইছ চাই থাকক, বয়া তামান চকৰি আছে গাইছ, কি ক'ব। চকৰি থাকিলে চব বুকিং আছে গাইছ, চাই থাকক। আমাৰ কলেজখনতে যাওঁ এক লগত। তো গাইছ, এইখিনি হ'ল আমাৰ মানে প্ৰীতি ভোজনৰ জেগা আৰু ভাত চাত খোৱাব ইয়াতে। তো বাকী চাই থাককচোন, এইটো আমাৰ স্কুলৰ ৰুম আৰু কলেজৰ, এইটো ছেকেণ্ড ইয়াৰৰ ৰুম, আগত আছে আমাৰ ফাৰ্ষ্ট ইয়াৰৰ ৰুম, চাই থাককচোন। তো গাইছ, এইটো হ'ল মোৰ ক্লাছ ৰুম, এইটোত মই ক্লাছ কৰোঁ মোৰ কলেজৰ, আৰু এইটো মোৰ ক্লাছ ৰুম আৰু। তো বাকী চাই থাককচোন আপোনালোকে। ডেকা কিবা ক'ব খুজিছে আপুনি, কওক কি ক'ব খুজিছিল, নিপুত দৰে একবাৰ কওকচোন অসমত বুলি।
আপোনাৰ কথাটো শুনি ভাল লাগে কওকচোন মাৰব নিকো মাৰব দে কওকচোন পাৰে দিয়ক আপুনি এনে বৰ অভিনয় কৰে এই ডুবাইত থাকে গাইছ ডুবাইৰ পৰা আহিছে সৰস্বতী পূজা খাবৰ কাৰণে দেখা নাই এই ফটিকডাল লগতে থাকে একলত বিজনেছ কৰে এওঁ খালি তাতে চানা বজাৰ বেছি আৰু ডুবাইত ব্ৰুজ খলিফাৰ তলত চানা বজাৰ বিক্ৰী কৰে আৰু এওঁটো জানে বিখ্যাত খেলুৱৈ আমাৰ ৰনাল্ডো CR7 বুজি পাইছে না তাৰ বাকী দেখুৱাইছোঁ আমি কিনকে খাওঁ খাওঁ উদ্দেশ্য হ'ল খাওঁ আমাৰ বুজি পাইছে এটা খাই আছোঁ চবে আমি যাই আছোঁ এতিয়া খাবা ওলাইছোঁ কিনছে তো গাইছ ফাইনেলি পালোঁ বুলি কওঁ দেখো পালো আর কি কম এটা আমার উদ্দেশ্য খাওয়া অঁ ডাঙৰকৈ কওঁ মাইক চাইক নাই বুজি পোৱা নাই ডাঙৰকৈ কৈ বিজি ক ইমান সৰু সৰু গ'লে কেনেকৈ হ'ব ফাইনালি এটা আমি দিছিলেগে তো গাইছ নিয়ে আমাক একবাৰ নাই গ আগে আমি খাম বুলি আহিছো বেলেগ উদ্দেশ্য নাই হ'ব এই জুকিং জেগা তোমাক কি লাগে মাছ অলপ হলে ভাল লাগিল মাংস কিবা এটা ল মাছ মাংস মাল চাল একো নাই এতে সুধিবত পাৰি নেকি গ'ল আলা চাউলো ভাত থাকো দুখ লাগছে নেকি দুখ নহয় তাকেতো আমাক চিংগল হণ্ডা খাৱাটো কমচে কম ভাল দিব লাগে না নকৈছোঁ ৰিপৰ্টাৰ মই কি কম আৰু খাওঁৱে ৰস আহিছে আৰু কিবা ৰস কেমেৰা দি ধৰি ৰখিছিল আল্লাহ চত খাইছোঁ তাই খাব পৰা হৈছে ছবি দিছো বা কবি দিছি 10 টাকা কিলো দুনিয়া লৈছো উঠে হয় নেকি দে আৰু যিয়ে নহওক এতিয়া খাওঁ দে আৰু পিছত ভিডিঅ' বনাই থাকিম কিবা আহিলেও আহিব আৰু তো গাইছ ফাইনেলি মিছন ছাকচেছ খাই চাই ল'লোঁ একদম খাই লৈ আহিলোঁ খাৱাত গোটেই ভাল হয় বুলিও নকওঁ আৰু খাই উঠি বদনাম কৰিব নাপাব বুলিও নকওঁ ঠিকে আছে আৰু মোটামুটি ভাল লাগিল ভাত চাত খালোঁ আৰু দোস্ত আছোঁ একবাৰ ই মেইন আমাৰ আজি ব্লগত পুৰা একদম মেইন মানুহ আমাৰ ইয়ে এইটো কি বেছিকৈ লৈছোঁ কিবা তোৰ মাংস খাই আৰু পেট চেট একদম টান মাৰি অঁ এইবিলাক মাংস বাচি মানে বুজি পাইছে এইটো গাইছ চয়াবিন আকৌ মাংস বুলি ভাবি অলপ বস্তুটো মানে সাদা বুৰ্বক বুজি পাইছে তো গাইছ এইটো হ'ল আমাৰ সৰস্বতী পূজা কৰা মণ্ডপ আৰু আমাৰ কলেজত এইটো বনাইছিল মই ভইচ অভাৰ কৰি কৈছোঁ আৰু বাকী এইবিলাক এই আৰু চকৰি তকৰি আৰু চকছোঁ তো গাইছ এতিয়া পূজা চূজা চাই আহিলোঁ আমি মানে ময়ে একলাই বাকী লগৰকেইটা নাথাকিলা মইতো কৈছোঁ এনে গাৰ্লফ্ৰেণ্ড আছে এনে থাকিল মই এতিয়া চাইকেল দি যাই আছোঁ আৰু ঘৰকলৈকে যাওঁ ক'ত কি হয় চাওঁ আৰু দিনটোত বাকী ক্লিপছো দেখুৱাব পাৰোঁ মই এতিয়া ৰঙিয়া যাব পাৰোঁ আজি কেনে দেখুৱাম আৰু যিয়ে নহওক পূজা চূজা চালোঁ আপি চাপি মানে চকৰি তকৰি চালোঁ কিন্তু বাট নপতলা পতপনুকীয়া গাইছ কোৱালিটিয়ে নাই কি ক'ব আৰু দে আৰু বেলেগ হ'লেও চালোঁ কোনে কি মচলত আছে এতিয়া যাই আছোঁ মোৰ বাইকখনেৰে বাইকখন মানে বুজিটো পাইছে মোৰ KTM 390খনতে যাইছোঁ চাই থাকক তো গাইছ যাওঁতে একেলগত আমাৰ মইনাকো লগ পালোঁ মইনাও যাব ওলাইছে মোৰ চিষ্টাৰ আৰু তাইকো চাব পাৰোঁ তাই পুৰা ডেকাৰেশ্যন হৈ আছে আৰু সৰস্বতী বুলি চাওঁনো চাচোন গোটেই পিছফালে বহি লৈ যাই আছোঁ আৰু ভালে হ'ল তাইকো লৈ যাওঁ একেলগত তো গাইছ আহি পাই গ'লোঁ আমাৰ ইয়াতে বেহাৰৰ খেতি কৰিছে এই যিখিনি ভাঙা ৰাস্তা আৰু একদম ৰাস্তাটোৰ অৱস্থা বেয়া বাৰিষা কালততো এতিয়া বহুত সেই হয় ৰাস্তাৰ কাৰণে দুইটা কথা নাই আৰু পথাৰ দি আহিলেও যোৱা কৰিব পাৰি চাওকচোন কি ধুনীয়া বেহাৰ সেই টিকলি মাইনা দুটা যাই আছে ৰাস্তাটো একদম বেয়া এইখিনি একদম বেয়া ৰাস্তা গাইছ ভিডিঅ' চিডিঅ' ইমান এটা কৰি নাথাকোঁ নহ'লে পৰি যাব লাগিব পিছফালে আৰু আমাৰ মাইনাও আছে তো বলক এনেকৈ ঘৰ পাই যাম আৰু তো গাইছ এতিয়া আহি পালোঁ ঘৰ আৰু ৰঙিয়াত যোৱাটো কেঞ্চেল হ'ল ৰঙিয়াত নাযাওঁ যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া এই ইচ্ছা নাই গাইছ আৰু কেম্পা লাগিলে যে নাযাওঁ আৰু ৰঙিয়া কাইলৈ যাম গেলি পিছত আৰু ব্লগ শ্লগ যদি বনাওঁ কালি তেতিয়াহ'লে পিছত নেক্সট ব্লগত দেখা পাব ৰঙিয়াত যোৱাটো কিন্তু এতিয়া ভিডিঅ' চিডিঅ' নবনাওঁ গাইছ মই এতিয়া গা চা ধোৱা ধুই ফুটবল খেলিব যাওঁ আৰু গা ধোৱা মানে কেম্পা লাগছে আৰু গতিকে ফুটবল খেলিব যাওঁ আৰু ভিডিঅ' চিডিঅ' নবনাওঁ গাইছ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি অলপো ভাল লাগিছে তেতিয়াহ'লে যদি নতুনকৈ চেনেলটোত আহিছে আপুনি তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি আগৰে হয় তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰক আৰু তাৰ তলত কমেণ্ট কৰি দিব তো ধন্যবাদ গাইছ